হাই এভৰিৱান, এই ভিডিঅ'টোত মই আপোনালোকক অসম অথবা ভাৰতত নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব পাৰি এই বিষয়ে ক'ব বিচাৰিছোঁ। বৰ্তমান সময়ত ভাৰতত অথবা অসমতে এটা জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা, যাৰ ফলত পঢ়া লিখা কৰা ল'ৰা ছোৱালীৰ বাবে কোনো ধৰণৰ কাম নাই অথবা চাকৰি নাই। এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰে অথবা অসম চৰকাৰে কি কৰিব লাগে এই বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। নিবনুৱা সমস্যাৰ সমাধান কৰিবৰ কাৰণে প্ৰথমতে এডুকেশ্যন ছিষ্টেমৰ ৰিফৰ্ম হোৱা উচিত। আমাৰ এডুকেশ্যন ছিষ্টেমটো এনেকুৱা হোৱা উচিত যাতে শিক্ষা অনুষ্ঠানে ল'ৰা ছোৱালীক পাঠদানৰ লগতে এনেকুৱা শিক্ষা দিয়ে যাতে বিদ্যালয়ৰ পৰা পাছ কৰি হোৱাৰ পিছত যিকোনো এটা কামৰ কাৰণে যোগ্য হয়। সেইকাৰণে আমি আমাৰ ল'ৰা ছোৱালীসকলক স্কিল ডেভেলপমেণ্টৰ শিক্ষা দিয়া উচিত আৰু নিজৰ ইচ্ছা অনুযায়ী যিটো ল'ৰা ছোৱালীয়ে যি কাম কৰি ভাল পায় সেই অনুযায়ী কাম শিকাব লাগে আৰু শিক্ষা দিব লাগে। বৰ্তমান সময়ত এডুকেশ্যন ছিষ্টেমত পাছ কৰি হোৱা ল'ৰা ছোৱালীসমূহ কোনো কামৰে নহয়। মই উদাহৰণস্বৰূপে আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। MBA গ্ৰেজুৱেট আৰ আনএমপ্লয়েবল। 93% ল'ৰা ছোৱালীয়ে MBA কৰা ল'ৰা ছোৱালীয়ে আনএমপ্লয়েবল হয়। তাৰমানে হৈছে ল'ৰা ছোৱালীয়ে অকল MBA কৰা চাৰ্টিফিকেটহে আছে, কিন্তু MBAৰ বিষয়ে একো নাজানে, MBAৰ এমটোৱে নাজানে। সেইকাৰণে ল'ৰা ছোৱালীসকলে ডিপ্ল'মাহে আছে কিন্তু MBAৰ একোৱেই নাজানে। ইয়াৰ কাৰণেও নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈ আহিছে। এইটো চব ইঞ্জিনিয়াৰিং ক্ষেত্ৰতো একেই। 94% ইঞ্জিনিয়াৰিং কৰা ল'ৰা ছোৱালীও কোনো কামৰে নহয়। মাত্ৰ 6% ইঞ্জিনিয়াৰহে কামৰ যোগ্য আৰু 93% ইঞ্জিনিয়াৰিঙৰ ইটোৱে নাজানে, অকল ইঞ্জিনিয়াৰিং কৰা ডিগ্ৰীহে আছে। সেইকাৰণে আমাৰ পাঠ্যক্ৰমসমূহ এনেকৈ প্ৰস্তুত কৰিব লাগে যাতে ল'ৰা ছোৱালীসকলে স্কিল ডেভেলপমেণ্টৰ শিক্ষা দিব পাৰি। ৰিফৰ্ম অফ ৰিজাৰ্ভেশ্যন ছিষ্টেম। ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ ৰিফৰ্মৰ প্ৰয়োজন। বৰ্তমান সময়ত আমাৰ দেশত ভাৰতত ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ কাৰণেও নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি আহিছে। ৰিজাৰ্ভেশ্যনৰ নামত বৰ্তমান সময়ত আমাক বহুত মানুহে MP MLA হৈছে আৰু MP হোৱাৰ পিছত সিহঁতক মন্ত্ৰী হোৱাৰ ৰিজাৰ্ভেশ্যন লাগে, মন্ত্ৰী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ৰাষ্ট্ৰপতি হোৱাৰ ৰিজাৰ্ভেশ্যন লাগে। এনেকুৱা ধৰণৰ ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ কাৰণেও আমাৰ দেশত বৰ্তমান সময়ত দিনে দিনে নিবনুৱা সমস্যা বাঢ়ি আহিছে। আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণেও -9.79 অংক পোৱা নাম্বাৰ পোৱা ল'ৰা ছোৱালীয়েও শিক্ষক হৈছে আৰু গণিত পঢ়াব। জিকেৰ 0 পাইছে আৰু অংকত পাইছে -79, কিন্তু পঢ়াব গণিত। আৰু এইটো চাওক, নিগেটিভ নাম্বাৰ পোৱা ল'ৰা ছোৱালীয়ে PhD চিট পাইছে ST কোটাৰ আণ্ডাৰত। সেইকাৰণে ৰিজাৰ্ভেশ্যন ছিষ্টেমৰো ৰিফৰ্মৰ প্ৰয়োজন। এই ল'ৰা ছোৱালী এটাই যদি শিক্ষক হিচাপে কাম কৰে, ল'ৰা ছোৱালীসকলে কি শিকাব? ইয়াৰ কাৰণেও যিটো ইনষ্টিটিউটত পঢ়াব সেই ইনষ্টিটিউটত ল'ৰা ছোৱালীয়ে নিবনুৱা নহয় কি হ'ব? তৃতীয়টো হৈছে ইনক্ৰিজ প্ৰাইভেটাইজেশ্যন। নিবনুৱা সমস্যা সমাধানৰ কাৰণে প্ৰাইভেটাইজেশ্যনৰ প্ৰয়োজন। যদি প্ৰাইভেট কৰি দিয়ে, যদি গভৰ্ণমেণ্ট PSU আৰু অথবা যিকোনো ছেক্টৰতে প্ৰাইভেটাইজেশ্যনত ট্ৰেন্সপাৰেণ্ট হয় আৰু বৰ্তমান সময়ত প্ৰাইভেট ছেক্টৰে গভৰ্ণমেণ্ট ছেক্টৰতকৈ বেছি পৰিমাণে চাকৰি দি আহিছে। সেয়ে প্ৰাইভেট ছেক্টৰ যদি বঢ়োৱা হয়, বিদেশৰ পৰা FDI বেছিকৈ আহিব, বিদেশী ইনভেষ্টমেণ্টো আহিব আৰু ইনভেষ্টমেণ্ট হোৱাৰ লগে লগে যিকোনো এটা ইণ্ডাষ্ট্ৰিয়েল কাম এক্টিভিটি কৰিবলৈ কাৰণে টকা হ'ব আৰু ইয়াৰ ফলত কোম্পানীয়ে প্ৰডাকশ্যন বঢ়াৱাৰ লগে লগে এই কোম্পানীটোৰ প্ৰডাক্ট তৈয়াৰ কৰাৰ কাৰণেও মানুহৰ দৰকাৰ হ'ব আৰু বহুত মানুহে চাকৰি পাব। মই আপোনালোকক উদাহৰণ দি ক'ব বিচাৰিছোঁ যে BSNL আৰু জিঅ'। BSNL এটা ভাৰতৰ এটা পুৰণি কোম্পানী হয়, কিন্তু বৰ্তমান সময়ত BSNL কোনো ব্যৱহাৰ নকৰে। আৰু BSNLত যিসকল কৰ্মচাৰীয়ে কাম কৰি আছে সেইসকল কৰ্মচাৰীক চৰকাৰে টেক্স পেয়াৰৰ পইচা দিহে দৰমহা দি থাকিছে। বৰ্তমান সময়ত BSNL লছত গৈ আছে আৰু চৰকাৰৰ কোনো ধৰণৰ লাভ হোৱা নাই। কিন্তু ইপিনে চাওক, জিঅ'ই BSNLৰ তুলনাত 3-4 গুণ বেছি মানুহক চাকৰি দিছে আৰু লাভতো চলি আছে। সেইকাৰণে প্ৰাইভেটাইজেশ্যনৰ প্ৰয়োজন। প্ৰাইভেট কৰি দিলে মানুহৰ চাকৰিও বেছিকৈ পাব আৰু গভৰ্ণমেণ্টৰ টেক্স কালেকশ্যনো বেছি হ'ব। আৰু তৃতীয়টো উপায় হৈছে ইম্প্ৰুভ মেনুফেকচাৰিং। ঔদ্যোগিক উৎপাদন বৃদ্ধি কৰা। যিকোনো এখন দেশেই চাকৰি বেছিকৈ প্ৰদান কৰে ইণ্ডাষ্ট্ৰিয়েলিষ্টে। আৰু ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত যদি ইম্প্ৰুভ কৰা হয়, লেবাৰ ৰিফৰ্ম অথবা লেণ্ড ৰিফৰ্ম আৰু আইন কানুনসমূহ যদি অলপ বৰ্তমানৰ তুলনাত সহজ সৰল কৰি দিয়া হয়, মানুহে নতুন ইণ্ডাষ্ট্ৰি খুলিবলৈ সাহস পাব আৰু এই ইণ্ডাষ্ট্ৰিসমূহত প্ৰডাকশ্যন বঢ়োৱাৰ কাৰণে কৰ্মচাৰীৰ দৰকাৰ হ'ব আৰু এই কৰ্মচাৰীসকলে প্ৰডাকশ্যন বঢ়োৱাৰ লগতেও বহুত মানুহক চাকৰি দিব অথবা কৰ্মসংস্থাপন দিব আৰু গভৰ্ণমেণ্টকো টেক্স পেইং কৰিব আৰু দেশৰ উন্নতিত ইণ্ডাষ্ট্ৰিয়েলিষ্টেও যোগদান কৰিব। সেইকাৰণে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত ইম্প্ৰুভ কৰাৰ প্ৰয়োজন আৰু মেনুফেকচাৰিং ছেক্টৰটোৰ উন্নত কৰাৰ প্ৰয়োজন। 5 নম্বৰ উপায় হৈছে এগ্ৰিকালচাৰেল ইনফ্ৰা। বৰ্তমান সময়ত আমাৰ দেশত প্ৰায় আধা মানুহে খেতিৰ লগত জড়িত হৈ আছে, কিন্তু GDPত কণ্ট্ৰিবিউশ্যন প্ৰায় 17%হে আধা মানুহ জড়িত হৈ থকা স্বত্বেও আমাৰ দেশৰ অৰ্থনীতিত কৃষি অথবা এগ্ৰিকালচাৰেল ছেক্টৰৰ যোগদান বহুত কম, কিন্তু আধাতকৈ বেছি মানুহ জড়িত হৈ আছে। ইয়াৰ মূল কাৰণ হৈছে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ, এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ইৰিগেশ্যন, বিদ্যুতীকৰণ আদিৰ অভাৱ আৰু মানুহৰ স্কিলৰ অভাৱ। ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ডেভেলপ কৰে, ৰেলৱে, ৰোড আদি যদি ডেভেলপ কৰে, আমাৰ দেশৰ খেতিয়কসকলে খেতিৰ উৎপাদনসমূহ নিজৰ দেশৰ অন্যান্য ৰাজ্যৰ লগতে বিদেশতো বিক্ৰী কৰিব পাৰিব।
এইকেইটা হৈছে নিবনুৱা সমস্যাৰ সমাধানৰ উপায়।